আজি এই বিশেষ দিনৰ পৰা আমি যি ZG প্ৰজেক্ট আৰম্ভ কৰিছোঁ তাত আমি কেইটামান কথা নক'লে নহ'ব, কিয়নো কিছুমান অনুষ্ঠানত কিছুমান বৰঙণিৰ প্ৰয়োজন হয়, কিছুমান বস্তুৰ প্ৰয়োজন হয়। তাত বিশেষভাৱে আমাৰ DG ৱৰ্ল্ডৰ অজয় বৰগোহাঁই, তাৰপিছত আপোনাৰ নীলকমল সিংহ কোঁৱৰ, অনুৰাগ সমীৰ গগৈ আৰু SBFC ফাইনেন্স লিমিটেড, তেওঁলোকে আমাক কেৰম বৰ্ডকেইখন ক্ৰয় কৰাত সহায় কৰে। তাৰপিছত এই চৰাই ঘৰ বনাওঁতে এই যি পাইপত খৰচ হয় সেইখিনিত সহায় কৰে। সেইকাৰণে তেওঁলোকক বিশেষভাৱে আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। লগতে আমাৰ উঠি অহা ভাইটিক ধন্যবাদ দিছোঁ। সি আমাৰ এই ঘৰটো বনাওঁতে খুব ডাঙৰ ভুল এটা হৈছিলে। এই বাঁহপাত আমি মাজেদি মাৰি দিছিলোঁ খৰধৰত, যাতে তেতিয়া মানে চৰাইটো নোসোমাব বুলি ই অলপ চালে। পিছত সি এই গোটেইখিনি ৰিপেয়াৰ কৰি সুন্দৰভাৱে বনালে। আশা কৰোঁ এই চৰাইকেইটা ঘৰতো চৰাই আহিব। জয় জুবিন দা। আক্ৰম তোমাৰ ফালৰ পৰা প্ৰজেক্ট ZG আৰু এনেকুৱা এটা প্ৰজেক্ট যিটো অনাদি অনন্তকাললৈকে শেষ নহ'ব চাগে। গতিকে আজিৰ পৰা আমি এই বিশেষ শুভ মুহূৰ্তৰ শুভ দিনটোৰ পৰা আমি আৰম্ভ কৰিছোঁ। দাদাই আমাক 53টা বসন্ত দিলে। আমি 53টা বসন্ত গৰকি তেওঁ অসমক বিশ্বৰ দৰবাৰ শীৰ্ষত লৈ গ'ল। তো তাৰ নগণ্যত আমাৰ দৰে অনুৰাগীসকল নগণ্যতকৈ নগণ্য, কিন্তু আমি প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ, আৰু চেষ্টা প্ৰয়াসত সদায় মানুহ ভুল হয়। আৰু জ্যেষ্ঠজন আজি আমাৰ ওচৰলৈ আহিছে, শিৱসাগৰৰ কেইবাজনো সংবাদ মাধ্যমৰ ব্যক্তি আমাক এই দিহা পৰামৰ্শ আগবঢ়াইছে, তেওঁ উৎসাহিত কৰিছে, আৰু উৎসাহ হোৱাৰ বাবে আমিও কামটো কৰিবলৈ সুবিধা পাইছোঁ। আৰু বিশেষকৈ আমাৰ জুবিনদাৰ শ্ৰদ্ধাৰ খুৰা মনোজ বৰঠাকুৰদেৱ আমাৰ মাজত উপস্থিত থাকি নিজেই আজি এই কামত হাতে কামে লাগিও নিজে তেখেতে শাৰীৰিকভাৱেও আমাৰ উপস্থিত আছে, আৰু তেখেতৰ সহায় আমাক বহুতো অনুপ্ৰাণিত কৰিলে আজি এই বিশেষ দিনটোত। আৰু এই ভিডিঅ'ৰ জৰিয়তে আমি প্ৰত্যেকজন ৰংপুৰীয়া তথা অসমবাসীক আমি অনুৰোধ জনাইছোঁ, আপোনালোকেও দিহা পৰামৰ্শ আমাক লাগিব। আমি শিকাৰো, আমি একেবাৰে সৰু, গতিকে এই ক্ষেত্ৰত আপোনালোকে আমাক সদায় সহযোগ কৰিব। আৰু ইয়াতকৈ ভাল কি কৰি গ'লে ৰাইজৰ লগতে কিন্তু প্ৰকৃতি সংৰক্ষিত হয়, গছ সংৰক্ষিত হয়, চৰাই চিৰিকটি সংৰক্ষিত হয়, জীৱ জন্তু সংৰক্ষিত হয়। এই ক্ষেত্ৰত আপোনালোকে সদায় আঙুলিয়াই দিব লাগিব।